নমস্কাৰ দৰ্শকসকল, ষ্টেণ্ড আপ কমেডি সিৰিজৰ 11 নম্বৰ ভিডিঅ'টোলৈ মই আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। আৰু মই কমেডিত কি কৰোঁ, মই কৰোঁ কিছুমান বিষয় আলোচনা কৰোঁ, কিছুমান টপিক আলোচনা কৰোঁ। আজিও আমি সেয়ে কৰিম। গতিকে বলক দেৰি নকৰি ভিডিঅ'ত যাওঁ। আজিকালি চলি গ'লে না বৰকে বিৰহ বেদনাত ডুবি থাকে। প্ৰেম আৰু বিৰহ হৈছে মানুহৰ জীৱনৰ দুটা অবিচ্ছেদ্য অংগ। ইউ হেভ টু এনজয় বোথ অফ ইট। আৰু এনে বিৰহত ডুবি থাকিব লাগে একো নাই। মইতো কয় যে আজি কতো চেক্ৰী পুৰা দামৰি কালি মাক বাপেকে গাই কৰি নি কোনোবা বুঢ়া বলদৰ তাৰে চপে দিব। ইউ আৰ জাষ্ট আণ্ডাৰ এষ্টিমেটেড মি। মোটিভেশ্যন আকলা জীবনত সন্দীপ মৎস্য দিব পাৰে নেকি? ময়ো পাৰোঁ। আই এম জাষ্ট আণ্ডাৰ ৰেটেড। তো বলক আমি আগবাঢ়ো নাকি নেক্সট পাৰ্টত দেখি যাওঁ। আমার ঘড়ি তোমার ঘড়ি নেদিয়ে আমার মিলম্ভ বলে। আমি আৰু পলিঅ' কতে নাচৰ লগত প্ৰেম হৈ যাওঁ মানুহ। এটা বস্তু মনত পৰিল যে লটছ অফ পিপুল আস্ক মি এ কুৱেশ্যন হাউ টু বিকাম এ কবি। মই সদায় কওঁ যে দৃষ্টিভংগী সলনি কৰিব লাগিব। মানে কেনান ধৰক এটা হাৰগিল্লা বহি আছে, সেইটো ইউ হেভ টু চি হাৰ চেক্সি। ধৰক বগলী আহি আছে, একদম বগা বগলী এনেকৈ একজাক আছে। আপোনালোকে সৰস্বতী পূজাত বগা শাৰী পিন্ধি আপি এনেকা বল কথা। দেন অনলি ইউ কেন বিকাম এ কবি। দৃষ্টিভংগী মেইন। দৃষ্টিভংগী আপুনি যদি বদলে চাব জানিছে দেন ইউ কেন ইজিলি বিকাম এ পইণ্ট। এনেকৈ এক জেগাত বহি থাকিব নোৱাৰি। মানে লকডাউনত পেটটো ওলাই গৈছে। মইতো মাজে মাজে লাট চাট মাৰি দিয়া আনে পাবাই। নাও ফিল বেটাৰ। চ' অনলাইন এছাইনমেণ্ট আপোনালোকে সকলোৱে কৰি বেছি। একবাৰ হ'লেওতো দি বেছি জীৱনত বা আগতে দিন নাপলেও ইমান নিশ্চয় দি বেছি। কৰোণা টাইম মেন। চিৰিয়াছলি অনলাইন এছাইনমেণ্ট বৰ ভাল লাগে কিন্তু মই বিশেষকৈ হোৱাটছএপ গ্ৰুপকেইটা। ছাৰ A4 চাইজত লিখিম না ছাৰ কিহৰ PDF কৰিম ছাৰ PDFৰ তলত দেখি ৱাটাৰমাৰ্কটো আহি গৈছে ছাৰ কিবা হ'ব নেকি ছাৰ আখৰবিলাক ডাঙৰকৈ লিখিম নে সৰুকৈ লিখিম ছাৰ কোনদিনা জমা দিম ছাৰ লাষ্ট ডেট আছে 12টা বজাত জমা দিলে হ'বনে ছাৰ মেইলত গোটাইটো নাযায় ছাৰ দুটা PDF কৰি দিলে হ'বনে ছাৰ। যি বছৰত মাত্ৰ সিদিনাই পঢ়িব গৈছি সিটো এছাইনমেণ্টৰ এখন ফটো ছাৰক দে এখন ফটো ষ্টেটাছত দে। তাৰ কাৰণে যি ভুলটো লিখিয়ে বনাই একলা ডাঙৰ মানুহে লিখে একলা সুধা আমি লিখি পাইছোঁ। ইমান সময় ভিডিঅ' চালা য'তে মতো মই আপোনালোকৰ কাৰণে এনাই যাব দিব নোৱাৰোঁ। গতিকে এটা জ্ঞানৰ খবৰ দি থৈ যাম। যি SC gives verdict that parental treasure is now equally accessible to women. গতিকে চাৰিটা খুটা কিনা হাৰ্ডৱেৰৰ দোকানৰ পায় আৰু মাইমেটেৰ বাৰীৰ তলে পুতি থৈ আহা। যাবাৰ বস্তুৰ এটা সুন্দৰ মডেল দি যাম যি সেক্স এণ্ড মৰেল ভেলুজ ডাজন্ট এক্সিষ্ট এট দ্য সেম টাইম এট দ্য সেম প্লেচ। গতিকে এখনি আছিল ভিডিঅ'। যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, এইগিলাখান আপোনালোকে জানেয়ে। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই।